মৰমৰ ছাত্ৰ-ছাত্ৰীসকল পুনতে তোমালোকক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। মই আজি ক্লাছ 7ৰ মেথমেটিক্সৰ অধ্যায় 5 ৰেখা আৰু কোণ এই বিষয়ে অনুশীলনী আৰম্ভ কৰাৰ আগমুহূৰ্তত তোমালোকক প্ৰাথমিক আভাস কিছুমান দিবলৈ লৈছোঁ। তোমালোকে মনোযোগ দিবা। প্ৰথমতে হ'ল ৰেখা। ৰেখা ৰেখা হ'ল অসংখ্য বিন্দুৰ সমষ্টি আৰু ই অসীমলৈ বিস্তৃত। গতিকে এ বি এডাল ৰেখা, ই কোণ, এডাল হ'ল ৰেখা। তাৰপিছত আমি জানিব লাগিব ৰেখা খণ্ড। ৰেখা খণ্ড ৰেখা খণ্ড হল সৰল ৰেখা এডালৰ এটা অংশ ৰেখা খণ্ড বুলি কোৱা হয়। যেনে এইডাল সৰল ৰেখা, ইয়াৰ এটা অংশ আমি কাটিলো, গতিকে এ বি এডাল ৰেখা খণ্ড। অৰ্থাৎ আমি ৰেখা খণ্ডডাল এনেকে লিখিব পাৰিম এ বি। তাৰপিছত হল ৰশ্মি। ৰশ্মি ৰশ্মি হল এইডাল এডাল ৰেখা। এই ৰেখাডালৰ এটা ফালক কি বুলি কব? ৰশ্মি বুলি কব। যেনে চি ডি, এইডাল অৰ্থাৎ এইডাল এডাল ৰশ্মি, চি ডি ৰশ্মি। তাৰপিছত কোণ। কোণ কোণ কেনেদৰে সৃষ্টি হয়? কোণ কাক বোলে নহয়, কোণ কেনেদৰে সৃষ্টি হয় বা উৎপন্ন হয়। এতিয়া দুডাল ৰশ্মিৰ এইটো এটা প্ৰান্ত বিন্দু আৰু আন এডাল ৰশ্মি আঁকি দিলো, আন এডাল ৰশ্মি আঁকি দিলো। গতিকে এই দুডাল ৰশ্মিৰ এই যিটো প্ৰান্ত বিন্দু, দুডালে প্ৰান্ত বিন্দু যদি এটাই হয়, এটাত মিলি যায়, তেতিয়া ই কোণ উৎপন্ন কৰে, অৰ্থাৎ কোণ এটা সৃষ্টি কৰে। যেনে এ বি চি, এইটো এটা কোণ হ'ল। গতিকে এতিয়া কোণ বুলি কোৱাৰ লগে লগে আমি কেইবাবিধ কোণ পাম। প্ৰথমতে আমি পাম সমকোণ। যে সমকোণনো কাক বোলে? যদি এটা কোণ 90 ডিগ্ৰী হয়, তেতিয়াহ'লে এটা কোণ যদি 90 ডিগ্ৰী হয়, তেতিয়াহ'লে সেই কোণটোকে সমকোণ বুলি কোৱা হ'ব। যেনে প্ৰথম অনুবৃত্তিবোৰত আমি এডাল ৰশ্মি আঁকি দিলো, এই ৰশ্মিডাল কোণৰ বাহু বুলিও কয়, কিন্তু এইটো মনত ৰাখিবা। তাৰপিছত লম্বভাৱে যেতিয়া আমি এইখন ডিগ্ৰী, এই ডিগ্ৰীখনত ঠিক ইয়াত মিলাই ল'ম, মিলাই ল'লে তেতিয়া 90 ডিগ্ৰী এইটো ঠিক এই চিধাই যদি আঁকি দিওঁ, তেতিয়াহ'লে কি হ'ব? এটা 90 ডিগ্ৰী কোণ। আৰু এই 90 ডিগ্ৰী কোণটোকে তাৰমানে কি বুলি কোৱা হ'ব? সমকোণ। এইটোৰ নাম হ'ল সমকোণ। তাৰপিছত এই সমকোণটো যি 90 ডিগ্ৰী হ'ল, এতিয়া এই 90 ডিগ্ৰী কোণটো যদি আমি অলপ সৰু কৰি দিওঁ, 90 ডিগ্ৰীতকৈ যদি অলপ সৰু হয়, অৰ্থাৎ 90 ডিগ্ৰীতকৈ যিবিলাক সৰু কোণ, এই কোণবিলাকক কি কোণ বুলি ক'ব? সূক্ষ্ম কোণ বুলি ক'ব। সূক্ষ্ম কোণ বুলি ক'ব, সূক্ষ্ম কোণ। তাৰপিছত 90 ডিগ্ৰীতকৈ সৰু হৈছে, 90 ডিগ্ৰী হলে কোণ হ'ল। তাৰপিছত এনেধৰণে আমি সূক্ষ্ম কোণ বহুত লিখিব পাৰো। যদি আমি আঙুলি দি এনেকে দিওঁ, তেতিয়াহ'লে এইটো কি কোণ হ'ব? তেতিয়াহ'লে এইটো আমি ক'ব লাগিব যে এইটো এটা সূক্ষ্ম কোণ। তাৰমানে ই 90 ডিগ্ৰীতকৈ সৰু। যদি এনেকে পোন কৰি যাওঁ, তেতিয়া হ'ব লাগিব এইটো সমকোণ। গতিকে ইয়াৰ পিছত আমি পাম স্থূলকোণ। স্থূলকোণটো
স্থূল কোণটো হল 90 ডিগ্ৰীতকৈ ডাঙৰ হ'ব লাগিব 90 ডিগ্ৰীতকৈ ডাঙৰ কোণটো কি বুলি ক'ব স্থূল কোণ বুলি ক'ব স্থূল কোণ বুলি ক'ব স্থূল কোণ বা বৃহৎ কোণ গতিকে এইটো মনত ৰাখিবা যে 90 ডিগ্ৰী কোণটো হল সমকোণ 90 ডিগ্ৰীতকৈ সৰু কোণবিলাক হল সূক্ষ্ম কোণ আৰু 90 ডিগ্ৰীতকৈ যিবিলাক ডাঙৰ কোণ এই কোণবোৰ হল স্থূল কোণ আৰু এবিধ কোণ আছে সেই কোণবিধক কি বুলি ক'ব প্ৰবৃদ্ধ কোণ বুলি ক'ব প্ৰবৃদ্ধ কোণ এইটো অনুভূত আঁকি ললো এই কোণটো আসলে 90 ডিগ্ৰী কোণ ইয়াত আছিলে এনে ধৰণে 90 ডিগ্ৰী কোণটো আছিলে ইয়াতে এনেকে এই বাহুডাল ঘূৰি ঘূৰি আহি যদি পুনৰ এইখিনি মানলৈকে যায় অৰ্থাৎ 180 ডিগ্ৰী কোণ হলে যদি সিধা হয় তেতিয়াহ'লে 180 ডিগ্ৰী কোণ হয় কিন্তু 180 ডিগ্ৰীতকৈ যদি ডাঙৰ হয় তেতিয়াহ'লে সেই কোণটোক কি কোণ বুলি ক'ব প্ৰবৃদ্ধ কোণ বুলি ক'ব গতিকে এইটো তোমালোকে বুজি পালা যে কোণ উৎপন্ন হয় যে দুডাল ৰশ্মিৰ যদি প্ৰান্ত বিন্দু এটাই হয় তেতিয়াহ'লে তা কি কোণ এটা উৎপন্ন কৰে তাৰপিছত কোণ ওর প্রকার হিসাবে যে সমকোণ যদি 90 ডিগ্ৰী কোণ এটা হয় অৰ্থাৎ 90 ডিগ্ৰী কোণটো সমকোণ বুলি ক'ব 90 ডিগ্ৰীতকৈ সৰু কোণ হলে তাক সূক্ষ্ম কোণ বুলি ক'ব আৰু 90 ডিগ্ৰীতকৈ ডাঙৰ হলে তাক স্থূল কোণ বুলি ক'ব আৰু 180 ডিগ্ৰীতকৈ যদি ডাঙৰ হয় সেই কোণটোক প্ৰবৃদ্ধ কোণ বুলি ক'ব মনোবল ছাত্ৰ-ছাত্ৰীসকল ইয়াৰ পিছত তোমালোকক মই হয়তো শিকাম সম্পূৰক কোণ কি সম্পূৰক কোণ কি সন্নিহিত কোণ কি বিপ্লব্ধি কোণ কি এই সকলোবিলাক তোমালোকক ইয়াৰ পৰৱৰ্তী ক্লাছটো শিকাম গতিকে তোমালোকে নিশ্চয় বুজি পাইছা আজিলৈ এই ভিডিঅ'টো ইমানটা সামৰিছো অৱশেষত তোমালোকক আটাইকে ধন্যবাদ জনাই মোৰ এই ভিডিঅ'টো সামৰিছো